বিশিষ্ট সমাজকৰ্মী শিক্ষক হলিৰাম ৰায়ৰ অবাক্ষ মূৰ্তি উন্মোচন। গোৱালপাৰা জিলাৰ ধূপধাৰাৰ দক্ষিণ বিকালী অঞ্চলৰ অম্বুক গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, নাট্যকাৰ, গীতিকাৰ, বাদ্য বিশাৰদ, সুবক্তা তথা শিক্ষক প্ৰয়াত হলিৰাম ৰায়ৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে আজি জন্মদিনটোৰ লগত সংগতি ৰাখি তেওঁৰ এটি অবাক্ষ মূৰ্তি ঘৰৰ চৌহদত আনুষ্ঠানিকভাৱে পুৱা 10 বজাত স্থানীয় ৰাইজ তথা আত্মীয় স্বজনৰ উপস্থিতিত উন্মোচন কৰা হয়। তদুপলক্ষে প্ৰায় 2 লক্ষাধিক টকা ব্যয় কৰি পৰিয়ালবৰ্গই প্ৰস্তুত কৰা এই অবাক্ষ মূৰ্তিটো উন্মোচন কৰে দক্ষিণ বিকালী শাখা সাহিত্য সভাৰ সভাপতি তথা দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰতুল চন্দ্ৰ ৰাভাই। তাৰ পাছতে প্ৰয়াত ৰায়ৰ গুণ বখানি বক্তব্য প্ৰদান কৰাৰ লগতে তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে 1 মিনিটৰ বাবে মৌন প্ৰাৰ্থনা কৰাৰ উপৰি স্থানীয় শিল্পী মন্টুৰাম ৰাভাই প্ৰয়াত হলিৰাম ৰায়ক লৈ ৰচনা কৰা এটি গীত পৰিৱেশন কৰি অনুষ্ঠানটি আৱেগময় কৰি তোলে। অনুষ্ঠানটোত অঞ্চলটোৰ অৱসৰী শিক্ষক ক্ৰমে সুধীন ৰাভা, হেৰাম্ব ৰাভা, মদন ৰায়, প্ৰাণেশ্বৰ ৰায়, শিক্ষক কিশোৰ ৰাভা, হৰকান্ত দাস, লক্ষ্মী দাস, নৰমোহন ৰায় চৰকাৰ, ভৱানী প্ৰসাদ ৰায়, নিত্যা ৰায় চৰকাৰ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়ায়। সভাৰ শেষত স্থানীয় আই মাতৃসকলৰ নামৰ লগতে এমুঠি অন্যৰে অনুষ্ঠানটিৰ অন্ত পৰে। ৰিপৰ্ট BR নিউজ, ধূপধাৰা, গোৱালপাৰা। এই আবক্ষ মূৰ্তি সকলোৱে মাৰ বান্ধি তেওঁৰ উদ্দেশ্য আৰু লক্ষ্য সকলোৱে যেন আগবাঢ়ি যাওঁ তাকে কামনা কৰি মোৰ